হাই ফ্ৰেণ্ডছ, মই কুলেন আৰু স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ আপোনালোকক। যিহেতু আসাম পুলিচত যি AB কমাণ্ডো বেটেলিয়ন আছিল, বহুত দিনৰ পৰা বহুত সকলোৱে কনফিউজন আছিল যে কেতিয়া ওলাব। ফাইনেলি সেইখন লিষ্ট আহি গ'ল। ক'ত হ'ব, কোন ডিষ্ট্ৰিক্টত হ'ব, কোন তাৰিখৰ পৰা হ'ব, সকলো এই ভিডিঅ'টোৰ যোগেদি মই সকলোখিনি কথা কৈ আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাই থাকক আৰু মই গোটেইখিনি ডিটেইলছ দি আছোঁ, কোন তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব, কোন ডিষ্ট্ৰিক্টত হ'ব। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। তো ফ্ৰেণ্ড, এইখনেই হৈছে সেইখন নটিছ যিখন আপোনালোকক মই এতিয়া দেখাই আছোঁ, আৰু কোনখন ডিষ্ট্ৰিক্টত হ'ব সেইখিনি মই কথা কৈ আছোঁ। আপোনালোকে চাব পাৰে 18/3/2022 তাৰিখতে এইখন নটিছ ওলাইছিল, কিন্তু অফিচিয়েলি ৱেবছাইটত দিয়া নাই। হয়তো কালি বা পৰহি বা কিছুদিন পিছতো হয়তো অফিচিয়েল ৱেবছাইটতো এই নটিছখন দিব পাৰে। তো আপোনালোকে চাব পাৰে 2/4/2022 তাৰিখৰ ষ্টাৰ্ট হ'ব, কাৰণ বাক্সাৰ প্ৰথম দিনাখনে আছে, প্ৰথম বাক্সাৰ আছে, 1 নম্বৰ বাক্সাৰ আছে 2/4/2022, মানে এপ্ৰিলৰ মাহৰ পৰা আৰম্ভ হ'ব, 2 তাৰিখৰ পৰা আৰম্ভ হ'ব। বাক্সাৰ প্ৰথমতে আছে, আৰু কোন জেগাত আছে এইটো আপোনালোকে চাই ল'ব। পেৰেড গ্ৰাউণ্ড পুলিচ ৰিজাৰ্ভ বাক্সাৰ, য'ত মানে এতিয়া বৰ্তমান ABUB চলি আছে তাতে হ'ব। তাত আপোনালোকৰ 2 নম্বৰত আছে বিশ্বনাথ আছে 13/31/2022 পৰা ষ্টাৰ্ট হ'ব। তাৰপিছত আছে চিৰাঙৰ আপোনালোকৰ 31/3/2022 পৰা ষ্টাৰ্ট হ'ব। তাত ধেমাজি আছে, ধেমাজিৰ আপোনালোকৰ 31/3/2022 পৰা ষ্টাৰ্ট হ'ব। তাত ডিব্ৰুগড়ৰ আছে আপোনালোকৰ 29/3/2022 পৰা ষ্টাৰ্ট হ'ব। তাৰপিছত ডিমা হাছাও আছে আপোনালোকৰ 23/3/2022 পৰা ষ্টাৰ্ট হ'ব। তাৰপিছত কামৰূপ মেট্ৰ' 31/3/2022 পৰা ষ্টাৰ্ট হ'ব। তাৰপিছত আপোনালোকৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ আপোনালোকৰ 4/4/2022 পৰা ষ্টাৰ্ট হ'ব। কোকৰাঝাৰৰ আপোনালোকৰ 26/3/2022 পৰা ষ্টাৰ্ট হ'ব। আৰু লখিমপুৰ আছে আপোনালোকৰ 4/4/2022 পৰা ষ্টাৰ্ট হ'ব। তাত মাজুলী আছে আপোনালোকৰ 1/4/2022 পৰা ষ্টাৰ্ট হ'ব। আৰু শিৱসাগৰ আছে আপোনালোকৰ 30/3/2022 পৰা ষ্টাৰ্ট হ'ব। আৰু ক'ত আছে আপোনালোকে ইয়াত নেম অফ দিয়াই আছে, এইটো নেম অফ ভেনু বুলি দিয়াই আছে। আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে, স্ক্ৰীনশ্বট মাৰিলে আপোনালোকৰ হেৰি হ'ব পাৰে। তাৰপিছত 13 নম্বৰ আপোনালোকৰ শোণিতপুৰ আছে, শোণিতপুৰত আপোনালোকৰ 31/3/2022 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। তাৰপিছত আপোনালোকৰ তিনিচুকীয়া আছে 6/4/2022 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব, মানে 6 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব এপ্ৰিলৰ। তাৰপিছত আপোনালোকৰ ওদালগুৰিত আছে 25/3/2022 পৰা আপোনালোকৰ কামাণ্ডৰ ষ্টাৰ্ট হ'ব। তো এইখিনিতে আপোনালোকৰ আজিৰ ইম্পৰ্টেণ্ট নটিছ আছিল। আচলতে আজি এইটো এটা বিগ আপডেট হয়, যে আজি এখন নটিছ ওলাইছে। নটিছখন আচলতে অফিচিয়েল ৱেবছাইটত দিয়া নাই, 15খন ডিষ্ট্ৰিক্টৰ দিছে। হয়তো নেক্সট আৰু কেইদিনমান যোৱাৰ পিছত আৰু এখন নটিছ দিব, সেইখনত হয়তো আৰু 15খন ডিষ্ট্ৰিক্টৰ বা আৰু বাকী থকা ডিষ্ট্ৰিক্টকেইখনৰ ফিজিকেলৰ কাৰণেও এখন নটিছ দিব। তো এইখিনি দিয়ে আছিল আজিৰ বিগ আপডেট বুলি ক'ব লাগিব আজি। তো ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে? যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় হিন্দ, জয় অসম।